this life. Oh, মজা সেলফি স্টিক রেডি মজা লাগিছে বে ইমান টাইমে যেটো ভিডিও দেখিলে সেই ভিডিওটো মোবাইলটো এই জালত ষ্টিক মানে ৰাখি থৈছিল হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ ৱেলকাম টু মাই আনাদাৰ নিউ ব্লগ চ' ফ্ৰেণ্ডছ আজি পথাৰলৈ আহিলোঁ আৰু পথাৰত জেগৰ কাৰণে চব ৰেডি কৰিলোঁ সেইবোৰ দেখিছে আমাৰ ভিনদেউ শুই আছে এইফালে আমাৰ ফটো জৰুমণি পুৰা মোবাইলত বিজি মই অকলে কাম কৰি আছোঁ ৱেলকাম টু মাই ইউটিউব চেনেল লাইফ ইজ জাৰ্নি 2.0 আৰু চেলফি ষ্টিক বনাই এতিয়া পুৰা চেলফি ষ্টিকত দুটা জেগা সুধিত চেলফি ষ্টিক বনাই দিছোঁ টেকন'লজি তো ফ্ৰেণ্ডছ ব'লক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ এতিয়া আমি গৈ আছোঁ পথাৰ পদুমণি আৰু মই গৈ আছোঁ পথাৰ ফাইনেলি আমি আহি পথাৰ পাই গ'লোঁ এইটো আমাৰ বেটাই বোলে বোকাত নপৰে বোলে এই কেনেকুৱা লাগিছে বোকাত নপৰে চালা ভিডিঅ' বনোৱাটো মেইন কথা পৰি লওঁ এতিয়া মামাতে পথাৰত পুৰা মজাকৈ হাল বাই আছে ৰোৱনী আহি আছে আমাৰ নব আৰু এগৰাকী মানুহ আহিলে ৰোৱা ৰুবলৈ এতিয়া ৰোৱা ৰুই আছে হিমৰ পৰা হিমলৈ হাল বাই দিব আৰু পথাৰবোৰ ৰোৱনী আহি ৰুবহে আৰু এতিয়া ট্ৰেক্টৰ এতিয়া দ মাটিত নমাই দিয়া হ'ল আৰু ট্ৰেক্টৰ গেজৰকেইটা লগালে কিন্তু ট্ৰেক্টৰখন ঘূৰা মজা লাগে চাই মই এতিয়া পথাৰলৈ আহিলে গেজৰকেইটা গৰুৱে হাল বোৱা বহুত দিনৰ মূৰত দেখিছোঁ মই আজি বহুত দিনৰ মূৰত গৰুৱে হাল বোৱা দেখিছোঁ যি সৰুতে হাল বাইছিলোঁ আৰু চব ৰোৱনী আহি ৰেডি পুৰা ৰোৱা লগাই আছে আৰু বোলে মামা আজি পুৰা আলি দি আছে জানমণি আই লাভ ইউ এই নদী ৰোৱা ক'ত এইফালে চা চবে এইফালে চাই দিবি দেই এইফালে চা 1 2 3 কি চাহ আছে এইবিলাক কঠীয়া কৰিবলৈ চালা পোৱালি গাইজ এতিয়া আলি দি আছোঁ আমি কিন্তু এটা কথা এনেকৈ কোৰৰে আলি দিয়াতকৈ যে যদি হাতেৰে পোতাৰ ওপৰত দিয়া হয় নহয় হাতেৰে দিলে বেছি কোৰত দিলে এনেকৈ মাৰি দিব লাগে এনেকৈ কিন্তু যেতিয়া হাতেৰে দিয়া হয় তো মই এতিয়া হাতেৰে দি আছোঁ এনেকৈ মাটি লোৱা ফুটি দিয়া তাৰপৰা কুইক ফাষ্ট হ'ব এনেকৈ দিলে নিয়নি কৰি আছে
টাইমত যিটো ভিডিঅ' দেখিলে সেই ভিডিঅ'টো মোবাইলটো এইডালত ষ্টিক বনাই ৰাখি থৈছিলোঁ আইডিয়া টেকন'লজিয়া পুৰা জোকে ধৰি তেজ ফুল কৰিলে পৰা তেজ উলিয়াই দিলে দেখিছেনে জোক চালা পানীত পৰিবই নোৱাৰে তাতে কঠীয়া ওলাই আছিলোঁ আৰু এতিয়া আলি দি আছিলোঁ পথাৰত জোকে ধৰিলে তেজ কেনেকৈ ওলাই আছে কঠীয়া ওলাই আছে এতিয়া আহি আছে তো ফ্ৰেণ্ডছ চেলফি ষ্টিকডাল কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব সেইডাল ষ্টিকত এতিয়া ভিডিঅ'টো আকৌ বনাইছোঁ তো আজিলৈ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব লগতে চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অপশ্যনটো চিলেক্ট কৰি ল'ব কাৰণ আগলৈ চালে ভিডিঅ' বনাই আছোঁ আৰু এটা নিউ এক্সপেৰিমেণ্টৰ ভিডিঅ' বনাই আছোঁ আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব কমেণ্ট এটা নকৰাকৈ কিন্তু নাথাকিব দেই কমেণ্ট এটা একদম খাটাং কৰি দিব কাৰণ কমেণ্টটো মেইন আজিকালি আৰু কমেণ্ট এটা লাইক এটা কৰিলেতো নেক্সট এটা ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ আপোনালোকৰ পৰা মৰম ভাল পোৱা আপোনালোকৰ যি মৰম ভাল পোৱা আশা কৰোঁ সেই মৰম ভাল পোৱা আগলৈ আগবাঢ়ি গৈ থাকক আশা কৰোঁ আপোনালোকে সদায় সহায় কৰি যাব তো আজিলৈ ভিডিঅ'টো ইমান আছিলে ফ্ৰেণ্ডছ তো আজিলৈ বাই বাই